চাওক পুৰা খৰি চৰি লৈছো একদম খৰি বজা আৰু ভাবছে আপোনালোকে ক'ত আহিছো আজি চাওক না পৰিৱেশটো চাওক ক'ত আহিছো তো আজি আহি পালো আমাৰ খানা আছে মানে এই নয়নদাৰ ইচ্ছা চাওক নয়নদাৰ গাড়ীখন লোৱাৰ ভিডিঅ'টো দেখাইছিলে আপোনালোকক আজি তাৰে পাৰ্টি বোম পাৰ্টি হ'ব সেইকাৰণে ইয়াত এটা এই ঘটনা ঘটিল ঘটনা মানে কি আমাৰ যিটো তুষাৰ ব্লগ আপোনালোকে দেখাই পাই আছে তাত ভিডিঅ'ত চাই থাকে তুষাৰ ব্লগ তাৰ হৈছে আজি মোবাইলটো হাৰাইছে ইয়াতে ক'ত হাৰাইছে এইবিলাক জাগাতে হাৰাইছে তো মোবাইলটো যে হারাইছিল গুলজাটা কি মোবাইলটা পালি পাইছে টেনশন নাই আর নাই টেনশন নাই একদম টেনশন ফ্রি হয়ে গেল ভাই বহুত চিন্তা পড়ি গেছিল এবার যত খানা হয়ে আছে তাতে যাম চাওক এইফালে সেই তাতে খানা আৰু ইয়াৰ পৰিৱেশটো চাওক আমাৰ এইখিনি বামুণগাঁও পাহাৰ বুলি কয় মই যদিও মই ইয়াৰে হয় কিন্তু ভিডিঅ' মই বনোৱা নাছিলো আগতে এই বামুণগাঁও পাহাৰত মানে ভিডিঅ' মই কৰা নাছিলো আপোনালোকক দেখুওৱা নাছিলো আৰু এইফালে ৰেডি হৈ আছে খানা তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো খানাৰ সৈতে খানা নয়নদাৰ পাৰ্টি আৰু পাৰ্টিত কি আছে চব দেখাই আছো মই তো পুৰা আহি মানে কাম চাম লাগি গৈছো পিয়াজ কাটা আৰু এইফালে চৌকা ৰেডি হৈ আছে এইফালে আৰু খৰি চৰিটো চব আনা হৈ গৈছে ছেটআপটো আমাৰ পুৰা ৰেডি হৈ গৈছে এইবাৰ খালি খাওয়া আৰম্ভ কৰিলে হ'ল চব্জি কি কয় পিয়াজ কাটি আছো মানে ৰেডি কৰি আছো আৰু আৰম্ভ হৈ গৈছে ৰান্ধা পিয়াজ দিব পাহৰি গৈছিলো পিয়াজ এইমাত্ৰ দিয়া হ'ল চাওক পিয়াজ ৰেডি কৰি আছে চাওক না গুলজাৰ ভাই মই ৰেডি কৰা নাই মই জাষ্ট লাগি আছো তহঁতে চব কৰছা ভাই মিছা কথা কৈছিলাম সব ৰেডি আমিয়ে কৰিছো যেনিবা আজি বোলে আৰামত খাবহে আজি আলহী হৈ আছে কিন্তু পাৰ্টি বহুতৰে গাড়ী লোৱা আৰু কিন্তু কয় যে আলহী বোলে চাওক কি কয় মই আজি আলহী আজি মই কাম নকৰো ইহঁতে কৰিব আজি মই খাম আজি তো দেখা যাওক কোনে কাম কৰে কি কৰে ভিডিঅ'ত চাই থাকক আজি এইবাৰ পুৰা ছেটআপ হৈ গ'ল এইবাৰ ৰান্ধা বাঢ়া আৰম্ভ হৈ গৈছে তাৰ পাছত মাংস আছে আজি নয়নদাৰ পাৰ্টিত মাংস আছে নয়নদাক এতিয়া দেখা নাই নয়নদাক পাছত দেখাই আছো নয়নদা কিবা ক'ব অলপ কি কয় মাংস ৰেডি কৰি আছো তাৰ পিছত ভাত ৰেডি কৰিম এতিয়া চাওক একদম পুৰা উতল আহিছে মাংস একদম পুৰা উতল আহিছে মাংসৰ কালাৰ চাওক না মজা হৈছে তো এইবাৰ মাংস মঞ্জিতে ৰান্ধি আছে এইবাৰ আমি কি কৰিম টেষ্ট কৰাৰ কাৰণে কি লৈছে চৈৰাত খাম এইবাৰ পুৰা লৈছো মাংস মেইন এই 2 পিচ মাংস এটা চৈৰাত লৈছো এইবাৰ টেষ্ট কৰিম আপোনালোকে যদি টেষ্ট কৰি আহি যাওক ইয়াতে লৈছো এইবাৰ এনেকে খাম চাওক এই যে মজা হৈছে অলপ ভাজা খাব লাগিব মাংস দিছো নামাই চাওক মাংসৰ কালাৰ চাওক মজা হৈছে আৰু এইবাৰ ইফালে ভাতৰ একদম জুই মজা হৈছে আজি মানে একদম পুৰা এডভান্সাৰ মানে একদম ভালকৈ একদম ফুল্লি এডভান্সাৰ হ'ব আৰু এইবাৰ যাম ইফালে ওপৰত দেখা পাইছে না ওপৰত চাওক এইফালে এতিয়া বান্দৰ ওচৰত বান্দৰ চাক কি মজাকে বান্দৰ এতিয়া দেখা পাইছে না ওচৰত আহিছে আমাৰ একদম বান্দৰ দেখা পাল যদি পাহাৰত আহিছে বামুণগাঁও পাহাৰত আহিছে যদি বান্দৰে যদি দেখা নাপায় তেনেহ'লে কি আহিল তো এইবাৰ সেইকাৰণে বান্দৰৰ সন্ধানত এটাতো দেখা পাল ইয়াৰ তলত এইবাৰ যাম ওপৰত এইফালে যাম এইফালে ই চাওক কেনেকে আহিছে এইটা দেখা পাইছে না এইটা ওপৰত গৈছে আমি অলপ ওপৰত অ বাবা ৰে আইও হাৱাই চাপ্পাল পিন্ধি আহিছো না পাহাৰত এইবাৰ ওপৰত যাম ওপৰত বৈদ্য ৰিক্স ৰে সঁচাকে তামাম ৰিক্স ইফালে চাওক না এই হ'ল বামুণগাঁও পাহাৰ বহুত কেইজন আছে ইউটিউবাৰ খালি অকলে অহা নাই আৰু আছে এই নয়নদাহঁতে আছে এই নয়নদা এইবাৰ আহি পাইছো নয়নদাৰ লগত মেইন যাক খানা দিয়া মানুহজনে ইমান টাইম মই দেখাও নাছিলো আৰু পুৰা ব্যস্ত আছিল ভিডিঅ' বনাত নয়নদা খানাৰ কাৰণে বহুত ধন্যবাদ কিহৰ খানা এইটো আছিল এইটো গাড়ীৰ আচ্ছা এইটো গাড়ীৰ মানে থাৰ লোৱা পাৰ্টিটো আছিল আজি ভাত পাৰ্টিটো চাওক মাংস চাংস মই দেখাইলো ৰান্ধা বাঢ়া আৰু এটা বৌ আছে
খানা বহুতৰ পাৰ্টি বহুতৰ কিন্তু ৰন্ধা বঢ়া আমি কৰিব লগা হৈছে ভিডিঅ'ত চাই থাকক নয়ন দাহঁতক তোক দেখালোৱে নয়ন দাহঁতৰ পাৰ্টি বিশেষকে আছে আৰু এইবাৰ আমি যাম অলপ ওপৰৰ ফালে একদম চাওক পৰিৱেশটো চাওক কেনেকুৱা ওপৰত একদম ওপৰত যাম ভিডিঅ'টো চাই থাকক ক'ত যাওঁ কি কৰোঁ খানাটো ৰেডি হৈ আছে সিফালে খানাটো হওক তাৰপিছত আমি যাম কিন্তু অলপ ঘূৰি আহোঁ মোৰ লগত আছে বিশ্বজিৎ দাস অফিচিয়েল ইয়াততো পুৰা জজ গমেই পায় আপোনালোকে ভিডিঅ'বিলাকত তো সেই জজ লৈয়ে আজি বলক ওপৰত যাম ওপৰত এইফালে ওপৰত ভালকে মানে একদম পুৰা ভালকে তাতে হাৱাই চাপ্পাল ইমান দূৰ আমি কাম পাহাৰত কোনোবাই হাৱাই চাপ্পাল পিন্ধি আহে আৰু এই দি যাম এই দি যাব লাগিব ওপৰত এইফালে চাওক কিমান কষ্ট কৰি যাই আছো ওপৰত অ বাবা ৰে জুক আছে ৰে চাবি ৰে জুক একদম পুৰা ভয়ানক ৰে সঁচাকে ভয়ানক ঠাইখিনি চাওক না কিমান ভয়ানক হয় একদম তামাম ভয়ানক চাওক এইখিনি আৰু ইফালে গছে গছ পাহাৰততো গছ বৰ্তমান চিজন নহয় এই বামুণগাঁও পাহাৰত অহা বৰ্তমান চিজন নহয় আমি তথাপিতো আহিছোঁ যদিও কিন্তু চিজনটো হ'ল আমাৰ পিকনিক চিজন যেতিয়া গম পায় আপোনালোকে নৱেম্বৰ বৰ্তমান চিজন নহয় মানে আপোনালোকে জানে যিটো নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীত এইখিনিত মানুহে ইয়াত পিকনিক খাব আহে তেতিয়া সেই টাইমত কি একদম চাফা চুফা হয় আৰু কি চাফ চিকুণ কৰে এইখিনি কিন্তু বৰ্তমান একদম অৱস্থা বেয়া হৈ আছে যাওঁ আৰু ভাবিলোঁ এইবাৰ বেছি ওপৰত যাব নাযাব কাৰণ খানা ৰেডি হৈ গৈছে আমি এইবাৰ খানা তাতে যাব লাগিব তো আৰু ইফালে চাওক মই ইয়াৰ ওপৰত নাযাওঁ আৰু দেখালোঁ এইফালে চাওক ইফালে এনেকৈ আৰু যাব পাৰি ওপৰত কিন্তু যিহেতু কোনো মানুহ নাই ভয়ো লাগে যিহেতু এই পাহাৰত অকলে যদি আৰু বাঘ চাক ওলাই যায় কথা আছে নহয় এটা পাহাৰত বোলে বাঘ থাকে ডাঙৰ ডাঙৰ বাঘ থাকে সাপ থাকে তো সেইকাৰণে কি ইয়াৰ পৰা এইবাৰ তলত যাম আমি আৰু খানাও ৰেডি হৈছে এতিয়া বলক খানাত তো বহুত আহিলোঁ একদম দৌৰা দৌৰি জাপা জাপি হৈ গ'ল ইয়াতে অলপ ৰখছোঁ তলৰ পৰা নামি আহোঁতে তো অলপ পানী খাই লওঁ কাৰণ পানীৰতো গমেই পায় চ'ৰ্চ কি আমাৰ যদি পাহাৰত থাকোঁ পৰ্বতত থাকোঁ আমাৰ পানী আমাৰ মেইন চ'ৰ্চ এইটাই তো সেইকাৰণে পানী খাম এইবাৰ একদম পুৰা একদম মিনাৰেল ৰে একদম অলপো কিছু নাই একদম বঢ়িয়াকৈ খাব পাৰি সঁচাকৈ চাওক আচলতে পাহাৰৰ বা পৰ্বতৰ যিটো মেইন মানে পানীটো ৰানিং ৱাটাৰ যিটো কয় যিটো ৰানিং ঝৰ্ণা সেইবিলাক পানী আমি খাব পাৰোঁ পানী কাৰণ যিহেতু তাতে পানী শিলত বালিত ঠেকা খাই পানীটো আহি থাকে সেইকাৰণে কি হয় তাতে মানে কি পিউৰিফাই হৈ যায় সেইখিনি কিন্তু আমাৰ এনেকৈ জমা হোৱা পানীবিলাক খাব নোৱাৰি তো সেইকাৰণে ময়ো খাইছোঁ এই যিহেতু দেখা পাইছোঁ তাতে ৰানিং মানে একদম ৰানিং হৈ আছে যিহেতু ঝৰ্ণা তো পানীখিনি খাইছোঁ সেইকাৰণে বাবাৰে এই হাতীহেন দেহাটা লৈ যাব পাইছোঁ নামি আছোঁ বাবাৰে পুৰা একদম খানাৰ মেইন খানাত তাতে যাম মানে কৈ আছিলোঁ খানা ৰেডি হৈছে খানাত যাব লাগিব বহুত হ'ল উৎপাত বহুত হ'ল পাগলামি তো এইবাৰ আমি খানা খাব যাম যোৱা বুলি কৈছিলোঁ যে কিন্তু ভাত এতিয়া হোৱা নাই মাংসটোতো হৈছে দেখাই পাইছিল ভাত হোৱা নাই দাদা ভাত কিমান দূৰ অলপমান বাকী আছে একদম পুৰা ধুঙাই ধোৱা চাক ধোৱা উঠি গৈছে ভাত হৈ যাব আৰু আজি খানা কিন্তু মজা হ'ব জবৰদস্ত খানা হ'ব আজি এডভেঞ্চাৰ মানে একদম ভাল এডভেঞ্চাৰ হ'ব কাকৰ পুৰা চাক একদম সৰু বেছি ডাঙৰ নহয় পুৰা জ্বালা পুৰি আছো শুকান জ্বালা নাই যা শুকান জ্বালা পুৰি আছো পুৰা একদম কাকৰৰ লগত মজা খানা হ'ব ভাতটো ক'ত থৈছে চাওক ঠাণ্ডা হোৱাৰ কাৰণে ভাত একদম বেলেগ প্ৰচেছ চাইনিজ আজিকালিতো চাইনাৰ চব মাথা আহি গৈছে আমাৰ ইণ্ডিয়াত চাইনিজ প্ৰচেছ চাওক একদম পানীত থৈ দিছে ভাতটো ঠাণ্ডা হোৱাৰ কাৰণে পানীত থৈ দিছে একদম সোনকালে খাব লাগে আৰু পেটত মানে আৰু জুই জ্বলি গৈছে একদম পুৰা আৰম্ভ ভাত মানে পুৰা বাৰাত লাগি গৈছো ভাত খাব নাই এতিয়া ভাত চাত ৰেডি হৈ গ'ল বাৰা আৰু বহুতো একদম পুৰা স্পেচিয়েল হৈছে চাওক কি স্পেচিয়েল ভাল হৈছে এইবাৰ আমিও খাম আৰু এইফালে পুৰা নয়নদাৰ খানা পুৰা ৰেডি হৈ গৈছে আপোনাৰ দেখোন প্লেটত নাই আছে পুৰা একদম আৰু গুলজাদা কেনে হৈছে বঢ়িয়া বনাইছে ভাই থেংক ইউ মানস মজা
ময়ো খাম, ময়ো টেষ্ট কৰিম। পাহাৰৰ মাজত এনেকে ডাইনিং টেবুলত বহি খাৱাটো মজাই বেলেগ। একদম পুৰা ডাইনিং চাওক না, একদম পুৰা ডাইনিঙত বহি খাম এইবাৰ। 5 ষ্টাৰ হোটেলত বহি একদম খাই আছো চাওক। মজা হৈছে, পুৰা 100 ভাত খাইছো। এইবাৰ হাত ধুব যাব লাগে, হাত মুখ ধুই এইবাৰ যাব লাগে আৰু ঘৰত। একদম সন্ধ্যা হৈ গ'ল চাওক না, ইয়াৰ একদম আন্ধাৰ হৈ গ'ল। তো মেইন হ'ল আমাৰ বাচন ধোৱা কামটা। বাচন ধোৱা এই কামটাহে মেইন। যিয়ে কৰে তেওঁক ধন্যবাদ দিব লাগিব, কাৰণ খাই লৈ এই কামটোহে মেইন। এই কামটোত চাফা কৰাৰ কামটোৱে মেইন। আৰু কাই কৰি আছে আমাৰ মনজিতে বহুত কষ্ট কৰে ভাই, চাফা চুফা কৰি আছে, লগতে মই অলপ হেল্প কৰিম। তো সেই আৰু বৰ্তন ধোৱা লোৱা হৈ গ'ল। এইবাৰ আমি যাম, যাৱাত টাইম হৈ গ'ল, সন্ধ্যা হৈ গ'ল। আৰু খানাটোৰ যিটো ট্ৰিপটো মানে আছিল আমাৰ নয়নদাৰ কাৰণে আছিল। নয়নদাক বহুত বহুত ধন্যবাদ আজি গাড়ীৰ পাৰ্টিটো দিয়াৰ কাৰণে। তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। আজিলৈ টাটা বাই বাই, লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত। টাটা।